হাই ফ্ৰেণ্ডছ, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা মই গা পা ধুই কুহুমীয়া গৰম পানী একাপ খাই ল'লোঁ। আচলতে এই গৰম পানী কাপ সদায় খোৱাই নহয়, কেতিয়াবাহে খোৱা হয়, মই পাহৰিয়ে থাকোঁ। তাৰপাছতে মই ব্ৰেকফাষ্ট কৰিবলৈ ল'লোঁ, পুৰি আৰু ঘুগুনি খালোঁ। এইখিনি খোৱা হোৱাৰ পিছত ভাবিলোঁ যে দিনটো কি কৰি থাকোঁ, যিহেতু ক্লাছো নাই আৰু দিনো দীঘলীয়া হৈ আহিছে। সেয়েহে ভাবিলোঁ এখন গ্ৰন্থকে পঢ়োঁ আৰু গ্ৰন্থ বহুত দিন ধৰি পঢ়া হোৱাই নাই। সেয়েহে মই এখন গ্ৰন্থ উলিয়াই ল'লোঁ। এই গ্ৰন্থখন হৈছে য়েছে দৰ্জী ঠংচিৰ মৌন ওঁঠ মুখৰ হৃদয় নামৰ গ্ৰন্থখন হয়। পঢ়ি খুব ভাল লাগে, আপোনালোকেও যদি বিচাৰি পঢ়িব পাৰে। এইখন পঢ়ি থকাৰ সময়তে এটা ফোন আহিল যে এটা পাৰ্চেল আহিলে। ভাবিলোঁ কিনো আহিছে, আপোনালোকৰ আগতে আনবক্সিং কৰোঁ। আচলতে মই এটা পাৰফিউম অৰ্ডাৰ কৰিছিলোঁ। পাৰফিউমটো ৱাটাৰ গাৰ্লৰ হয় আৰু ইয়াৰ স্মেলটো বহুত ধুনীয়া আচলতে আৰু লং লাষ্টিং হয়। সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আজি মিনি ব্লগটো এইখিনিয়ে আছিল। যদি ব্লগটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ এভৰিৱান।